নমস্কাৰ। মই আবৃত্তি কৰিবলৈ লৈছোঁ কবি দেৱজ্যোতি বৰদলৈৰ কবিতা শিৰোনাম এজাক কৰোণা আক্ৰান্ত ব্যক্তিৰ বিননি। তোমাক পাহৰি পেলাইছোঁ জানা, মোক কিবা এটাই বৰকৈ সাবটি ধৰিলে। কলৈকো যাব নোৱাৰো, পিঞ্জৰাবদ্ধ। তোমাক ক'ব নোৱাৰো, মোৰ বাবে আছে এটা আছুতীয়া কফিন শেষান্তৰত শুবলৈ। মোক অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈও নাহে কোনেও। শুনিলে আচৰিত যেন লাগে, প্লিজ ভুল নবুজিবা মোক, নোৱাৰিছো আৰু তোমাক চাবলৈ হেঁপাহ ক্ষীণ হৈ ৰ'ল। তোমাৰ নাম পাহৰি পেলাইছো, তোমাৰ ওঠৰ সোৱাদ পৰিহাৰ। আন্দোলনত মোৰ দেশটো, মই যন্ত্ৰণাত যজিছো, প্ৰীতিহত মোৰ হাঁহি। ভাল পোৱা বিশৃংখল দুখবোৰ যেন তোমাৰ শব্দ। বৰকৈ কামুৰি ধৰেও ডিঙিটো, বৰ বেয়াকৈ কামুৰি ধৰে ডিঙিটো। হৃদয়ৰ এটা কোণৰ পৰা বাহিৰ হৈ আহে বিকট চিঞৰ। তুমিতো শুনি নোপোৱা, কথাবোৰ কাণত পৰিলে মন নিথৰ হৈ ৰয়। ইচ্ছা মোৰ শেষবাৰৰ বাবে তোমাক চোৱাৰ কথা। বাক্ৰুদ্ধ এয়া কি শুনিছো, জ্বলন্ত ভাইৰাছ চাৰিওফালে। কলা বগা মানুহবোৰ ৰঙা হ'ব গৈ আছে। গোটেইখন আগুৰি ধৰিছে। ৰক্তকণিকাত বসন্তবোৰ শেষ হৈ গ'ল, বহুত সপোন শেষ হৈ ৰ'ল। মোৰ বসন্তক হত্যা কৰিলা, অবলা নিচলাবোৰ সাৰি নগ'ল, শূন্য হ'ল হৃদয়। এতিয়া মৃত্যু উপত্যকাৰেদি খোজ দিম, স্নান হ'বই সময় নহ'ল।